स्टुडियो आं सन्दना इस्लारि भेरगावआव इउपिपिएल बिजेपिनि जथायै बानजायनायाव नैथि बिटिआर गोरोबथा सान फालिदों। उदालगुरि जिल्लानि भेरगावआवबो गाजा गोमजायै नैथि बिटिआर गोरोबथा सान फालिनाय जादों। भेरगावनि साब डिभिजनेल बिजाब बाख्रि नयंआव सानसेनि हाबाफारिजों खुंनाय गोरोबथा सानाव बिटिआरनि इएम दावबायसा बर'आ बाहागो लानायनि गेजेरजों आसामाव थानाय बर'फोरनि जा जेंनाफोर बियो गोरोबथानि दफाफोरा मावफुंजानायनि गेजेरजों लासै लासै जोबलांगोन। नाथाय कोविड-19 थासारिनि थाखाय हाबाफारिखौ गोख्रै मावफुंजायाखै। बे कोविड-19 थासारिया जोबस्रांलाङोब्लानो जौगानायखौ गोख्रै मावफुंनो हागोन आरो बिटिआरनि गामि बारायनाय खामानिया फैगौ मार्च दाननि गेजेराव सुस्रांजागोन होननानै फोरमायथिदों। बेजों लोब्बा लाखिनानै भेरगाव जिल्ला इउपिपिएलनि आफादगिरि नन्दराम बर'आ सामलायनाय मोनसे गेवलां मेल खुंनाय जायो। बे गेवलां मेलाव उदालगुरि जिल्ला बिजेपिनि गाहाय नेहाथारि जौस्रां बर'आ बाहागो लाना बिटिआर गोरोबथानि दफाफोरखौ आसाम सरकारा मावफुंनो जेब्लायबो राजि आरो बेखायनो सरकारा मोनसेनि उनाव मोनसे दफाफोरखौ मावफुंनो आवगायबोगासिनो दं। नाथाय कोविड-19 थासारिनि थाखाय एसे गोबाव जादों होननानै फोरमायथिदों। लोगोसेनो बे मेलाव भेरगाव जिल्लानि लेङाइ आफादगिरि मनमोहन बर'आबो बिबुंथि लाखियो दि बे हाबाफारियाव बिजेपिनि भेरगाव मण्डल आफादगिरि उदित कुंगुर बर'जों लोगोसे इउपिपिएल आरो बिजेपिनि गोबां जिल्ला ब्लक दैदेनगिरिफोरा जयै बाहागो लाना गोरोबथानि सानखौ फालियो। प्रथमते मैं आमार আজি 27 জানুৱাৰী বিটিআৰ চুক্তিৰ দ্বিতীয় বৰ্ষ এই উপলক্ষে আমাৰ যিসকলে নিজৰ জীৱন বলিদান দিলে শ্বহীদসকলক মই প্ৰণাম জনাইছোঁ আৰু যিসকল শ্বহীদ পৰিয়াল তেখেতসকলক মোৰ তৰফৰ পৰা সেৱা জনাইছোঁ আৰু যিসকলে আমাৰ দীৰ্ঘদিনীয়া যি আন্দোলন আছিলে সেই আন্দোলনত পুংগ হ'ল তেখেতসকলক মই মৰম যাচিছোঁ আৰু আমাৰ যি বিটিআৰবাসী ৰাইজ তেখেতসকলক শুভেচ্ছা যাচিছোঁ যে 27 জানুৱাৰী যেহেতু আমাৰ বড় চুক্তিৰ তৃতীয় চুক্তি সেই চুক্তিটোক যাতে শান্তি হিচাপে পৰিচিত হয় তাকে মই তেখেতসকলক কামনা কৰিছোঁ। যিসকল শ্বহীদ হৈছে বড়ো আন্দোলন সময়ছোৱাত তেখেতসকলে এতিয়ালৈকে কোনো চৰকাৰৰ পৰা অনুদান পাবলৈ অকণমান যিটো এক্সগ্ৰেছিয়া দিয়াৰ কথা আছিল তেওঁলোকে কিন্তু এতিয়াও বহুত ভিতৰি আছে সেই মুহূৰ্তত আপুনি আমি অলৰেডি যিখিনি এনডিএফবিৰ শ্বহীদ আছিলে তেখেতসকলক চিনাক্তকৰণ কৰা কাম আৰম্ভ কৰিছে আৰু প্ৰথমতে আমি যিসকল কেডাৰ আছিলে কেডাৰসকলক এক্সগ্ৰেছিয়া দিয়া হৈছে আৰু শ্বহীদ পৰিয়ালসকলক ইতিমধ্যে আমি দিছোঁ যোৱাবাৰ দিছোঁ আৰু এইবাৰো দিয়াৰ কাৰণে চলাইছিলোঁ কিন্তু কোভিড পৰিস্থিতিৰ কাৰণে আমাৰ কিছুমান বাধা আহিলে কিন্তু আমি পিছলৈ দিম আৰু যিখিনি আমাৰ বড়ো আন্দোলনৰ শ্বহীদ আছিলে তেখেতসকলে বিটিচি চুক্তিৰ দিনতো কিছুমানে পাইছে আৰু কিছুমান পোৱা নাই সেই নাপোৱাবিলাক আমি অতি সোনকালে দিয়াৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। আজিৰ দিনটোত আৰু এটা অভাৱত ভুগি আছে যিসকল মানে শিক্ষাৰ লগত জড়িত হৈ আছিলে 6.3 তেখেতসকলে এতিয়ালৈকে বহুত আশাৰে বাট চাই আছে এতিয়াও কিমান আগবাঢ়িছে নাই সেইটো অলৰেডি আলোচনা কৰা হৈছে দুইলানি আলোচনা অলৰেডি কৰা হৈছে যিখিনি 6.3 যেটো আমাৰ বিটিআৰ চুক্তিত ক্লোজ আছে মানে বিগত দিনত বা বিগত বৰ্ষত অসম যেটো পলিচি আছিল সেই পলিচিত ৰৈ যোৱা বিভিন্ন বিদ্যালয়বিলাকে এতিয়া চৰকাৰীকৰণ নোহোৱাকৈ থাকিছিলে সেইটো চুক্তিৰ অনুযায়ী কৰাৰ কাৰণে যেটো দফা আছে সেই দফাটো ৰূপায়ণ কৰাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত লোৱা হৈছে আৰু ইতিমধ্যে মহাবিদ্যালয়কে আদি কৰি পেলাই প্ৰথমতে মহাবিদ্যালয়ক প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ কাৰণে পদক্ষেপ লোৱা হৈছে আৰু এইটোৰ কাৰণে বা সেই 6.3 যিটো ক্লোজ আছে সেইটো সম্পূৰ্ণ ৰূপায়ণ কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমাৰ তেখেতসকলৰ নেতৃত্বত এটা তদন্তকাৰী দল বা তদাৰক দল বা কমিটি এটা গঠন কৰি দিয়া হৈছে তেওঁলোকে সেইটো কাম চৰকাৰৰ লগত অসম চৰকাৰৰ লগত আলোচনা কৰি পেলাই ৰূপায়ণ কৰাৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছে। আজিৰ দিনটোতে গাঁও কৰ্তন আৰু এক্সক্লুজন ইনক্লুজনৰ কথা আহিছিলে সেইটো কিমান আগবাঢ়িছে সেইটো 31 মাৰ্চৰ আগত যি কমিটি আছিলে সেই কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব সেই প্ৰতিবেদন ওপৰত এক্সামাইন কৰি পেলাই ইনক্লুজন আৰু এক্সক্লুজন সেই দুটাটো হ'ব। ৰাইজক মই সেইটোৱে ক'ব বিচাৰিছোঁ যে বহুতৰে আমাৰ মাজত ৰিউমাৰ ওলাই থাকে যে চুক্তি একো ৰূপায়ণ হোৱা নাই বা চৰকাৰে আমাৰ প্ৰমোদ বড়ো
ছাৰৰ যিটো নেতৃত্বত UPPL BJP আৰু GSPৰ যিটো চৰকাৰ চলি আছে সেই চৰকাৰটো একো কৰিব পৰা নাই ঠিক তেনেকৈ কিছুমান ৰিউমাৰ ওলাই আছে তো ইয়াত এটাই কথা আমি ক'ব বিচাৰিম যে গভৰ্ণমেণ্ট এণ্ড BTR একৰ্ড সেইটো দুটা ছেপাৰেট বস্তু আমি চুক্তিটো ৰূপায়ণ কৰি আছোঁ আৰু গভৰ্ণমেণ্টে যিখিনি কৰিবলগীয়া আছে সেইটো আমি কৰি আছোঁ কিন্তু কথা হৈছে কি আমি যিটো চৰকাৰ নতুনকৈ আমি বনাইছিলোঁ 1 বছৰ এতিয়ালৈকে সম্পূৰ্ণ হ'ল আমি 1 বছৰত যিখিনি কৰিছোঁ ৰাইজে দেখিছে কিন্তু কথা হৈছে কি আমি চৰকাৰখন লাইবিলিটিছক লৈ পেলাইহে বনাবলগীয়া হৈছে ইয়াৰ মাজতো কৰোনা আহি গ'ল তো ঠিক তেনেকুৱা ফাণ্ডৰ এভেইলেবিলিটিছ নোহোৱাৰ কাৰণে আমি কিছু কামবিলাক কৰোঁতে পলম হৈছে কিন্তু এটাই কথা আহ্বান জনাব বিচাৰিম আজি যিহেতু আমাৰ বড়ো জাতিটোৰ কাৰণে বা আমাৰ অসমৰ কাৰণে এটা পবিত্ৰ দিন বুলি আমি ধাৰ্য কৰিছোঁ 27 জানুৱাৰীক যে আমাৰ চৰকাৰ আৰু BTR চুক্তি সেই দুটাকো আমি অকণমান হ'লেও সময় আমি বিচাৰিম তেওঁলোকে আমাক সময় দিব লাগিব সময় প্ৰথমে আপোনালোকৰ মাধ্যমেৰে অসমবাসী তথা BTR বাসীলৈ মোৰ এই ছেকেণ্ড BTR একৰ্ডৰ সকলোলৈ শুভকামনা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি আজি এই দ্বিতীয় বৰ্ষ BTR একৰ্ডখন আমি এই ভেৰগাঁৱত UPPL আৰু BJP যৌথভাৱে অনুষ্ঠিত কৰি ইয়াতে আমি এটা মুকলি সভালৈ সকলো ৰাইজৰ মত বিনিময় কৰি আমি BTR একৰ্ডৰ কি চুক্তি ৰূপায়ণ হ'ল কি চুক্তি বাকী আছে এই সম্পৰ্কে আমি পৰ্যালোচনা তথা ৰাইজৰ আগত এটা মেছেজ দিছোঁ মানে উন্নয়নৰ দিশক লৈ যথেষ্ট মানে চৰ্চিত হৈছে এই মুহূৰ্তত আপুনি কি ক'ব হয় আমিও মানে এই কথাটো স্বীকাৰ কৰিছোঁ ৰাইজে মানে খুব মানে স্পীড আপ হোৱাটো বিচাৰিছে আমি স্বীকাৰ কৰিছোঁ যে যোৱা 2 বছৰ মানে BTR চুক্তিখন হ'ল 2020 চনৰ পৰা আজি তাৰিখলৈ যিটো মানে দফাবিলাক চুক্তিবোৰ আছিল এইখিনি আমি মানে হোৱাটো মানে বা কৰিব পৰা নাই সেইটো আমি স্বীকাৰ কৰিছোঁ আৰু সেইটো বহুত ডাঙৰ এটা কাৰণো আছে যে বিগত 2 বছৰত সমগ্ৰ মানে বিশ্বতে কৰোনা আক্ৰান্ত হৈছিলে যাৰ কাৰণে বহুত কাম মানে পিছ হৈ কি বা আৰ্থিকভাৱে জৰুলা হোৱাৰ কাৰণে বহুত স্পীড আপ মানে একৰ্ডটো ইমপ্লিমেণ্ট হোৱাত স্পীড আপ হোৱা নাই সেইটো আমি মানিছোঁ কিন্তু আমি ধৈৰ্য ধৰিব লাগিব আমাৰ বিশ্বাস যি নেকি যৌথভাৱে UPPL আৰু BJP আৰু GSP চৰকাৰ চলিছে BTRত সেই BTR চৰকাৰখন লগতে অসম চৰকাৰ যি মানে পজিটিভ মেনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো নেকি পজিটিভ এটা মেনাৰ আছে এই একৰ্ডৰ ওপৰত গতিকে আহি থকা দিনত মানে যি সময়বিলাক লাহে লাহে মানে ভালদৰে আহিব ধৰিছে গতিকে আহি থকা দিনত এই কামবিলাক হ'ব আৰু যেনেকৈ কিছুমান দফা আজি তাৰিখত ইমপ্লিমেণ্ট হৈছে UPPৰ যি নেকি কিবা আছিলে সমস্যা আছিল এইটো মানে আউট অফ BTRৰ যিখিনি বড়ো অধ্যাক্ষিত অঞ্চল এইটো এটা বড়ো কছাৰী অট'নমাছ কাউন্সিল চুক্তিত আছিলে সেই চুক্তিত ৰূপায়ণ হ'ল মানে লগতে যিখিনি মানে আন্তঃগাঁথনিৰ মানে ৰূপায়ণত আছিলে এডুকেশ্যন ইনষ্টিটিউচনে হওক বা কিবাই হওক এইবিলাক লাহে লাহে হ'বলৈ আমি বা দেখিবলৈ পাইছোঁ নিশ্চয় হ'ব আমি ধৈৰ্য ধৰিব লাগিব কাৰণ আপুনি জানে অসম চুক্তি আজি কিমান বছৰ হ'ল মানে আজি তাৰিখলৈ সম্পূৰ্ণ হোৱা নাই গতিকে আমি সেইটো নকওঁ যে অসম চুক্তি দেৰি হৈছে বুলি BTRও মানে দেৰি হ'ব লাগিব এইটো নহয় কিন্তু আমাৰ যিহেতু বিগত সময়ছোৱাত যি মানে ইমপ্লিমেণ্ট কৰাৰ যিটো পৰিৱেশ পাব লাগিছিল সেইখিনি পৰিৱেশ আমি কৰোনাৰ কাৰণে পোৱা নাছিলে আৰু পোৱা নাই গতিকে আহি থকা দিনত নিশ্চয়কৈ মানে হ'ব বুলি এটা কৰিব পাৰোঁ হয় ৰাইজে মানে অমিক্ৰণটো যিটো নেকি কৰোনাৰ লগতে অমিক্ৰণৰ সংক্ৰমণ বাঢ়ি গৈ আছে গভৰ্ণমেণ্টে সেইটো ভবা নাই লকডাউন দিয়ালৈ মানে মানুহক মানে ইম্প'জ কৰিব বিচৰা নাই কিন্তু মানুহে নিজে সজাগ হ'ব লাগিব নিজে মানে এটা চিনচিয়াৰ হৈ থাকিব লাগিব অদৰকাৰী কামত বাহিৰত নোলাই ঘৰতে কাম বন কৰি ঘৰতে থাকি যাতে এই বেমাৰৰ পৰা বা সংক্ৰমণ বঢ়োৱাৰ মানে সহায় নকৰি মানে সজাগ হ'ব লাগিব গতিকে ইয়াৰ কোনো মানে ঔষধ নাই ইয়াৰ কোনো মানে কিবা নাই যদি আপুনি নিজে সচেতন হৈ নিজে সজাগ হৈ যদি ঘৰতে বা মানে আঁতৰি নাথাকে গতিকে যি গভৰ্ণমেণ্টে SOP বান্ধি দিছে এই SOPবিলাক ফ'ল' কৰিবৰ কাৰণে মই সকলো ৰাইজলৈ মানে অনুৰোধ কৰিছোঁ BTRৰ দ্বিতীয় বৰ্ষপূৰ্তি আমি আজি খুবেই আনন্দিত UPPL জিলা হিচাপে আমি ভেৰগাঁও জিলাৰ সমূহ জনগোষ্ঠীকে
UPPL পৰিয়ালৰ লগতে সমূহ জনগোষ্ঠীকে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সুখ শান্তিৰে থাকিব পাৰে আৰু BTR চুক্তিৰ দ্বাৰা এই অঞ্চলত যেহেতুকে শান্তি এটা পৰিৱেশ হ'ল তাৰ কাৰণে শান্তি ঐক্য প্ৰগতিও হওক সেইটো মই আহ্বান জনাইছোঁ ইয়াত শান্তি প্ৰতিষ্ঠাৰ মাজতে আমি প্ৰগতিটো হওক তো তাৰ কাৰণে ইয়াত যিটো শান্তিৰ প্ৰতিষ্ঠা হ'ল এইটো যাতে আমি চিৰদিনলৈ বৰ্তাই ৰাখিব পাৰোঁ তাকে আমি আশা ৰাখিছোঁ আৰু কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ অনুযায়ী ভেৰগাঁও জিলা আৰু পাঁচটা ব্লক কমিটিকো নিৰ্দেশ প্ৰদান কৰিছিল তাৰ কাৰণে আমি BJP GSP সকলোকে একত্ৰিত হৈ পেলাই আমি আজি উলহ মাহলৰ প্ৰগ্ৰামটো আমি আৰম্ভ কৰিলোঁ আজি শেষাংশত আমি ইয়াত সকলো ৰাজনৈতিক দল যিখিনি আমাৰ মিত্ৰ দলত আছিল তেওঁলোকে মানে উপস্থিত হৈছে ঠিক তেনেকৈ আমাৰ ননাই চেৰফাঙতো ঠিক তেনেকৈ প্ৰগ্ৰামটো হৈছে খৈৰাবাৰীত হৈছে মদৈবাৰীত হৈছে খালেংদুৱাৰত হৈছে ইয়াত মিত্ৰ গোটখিনি সকলোৱে উপস্থিত হৈ শান্তিৰ যেটো প্ৰতিষ্ঠাৰ মাজেৰে যেটো BTR একৰ্ডৰ দফাখিনি আমি পুংখানুপুংখ চৰ্চা কৰি পেলাই ইয়াত সমূহ ৰাইজকে শান্তি বাতাবৰণ বজাই ৰাখিবৰ কাৰণে আহ্বান জনালোঁ गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों जायफोर बिथांमोना बेंकिं रेलवे SSC इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोरबायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों बरपेटा रोड विशाल मेगा मार्कनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं रेलवे SSC इन्सुरेन्स डिफेन्स आरो आसाम पुलिस जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन